ভিন্দত বসবাস কৰা নকু এক নম্বৰ কামচোৰ আছিল। তাৰ মা দেউতাক খুব চিন্তিত আছিল আৰু সদায় ঘৰত কাজিয়া লাগিছিল। খবৰদাৰ যদি ইয়াক খাবলৈ কিবাও দিয়, যদি খাব লাগে প্ৰথমতে কিবা উপাৰ্জন কৰি আনগৈ। যা কিবা কাম কৰগৈ। আৰে কাম তো মই কৰিব বিচাৰোৱেই দেউতা, কিন্তু কোনো পচন্দৰ কামটো পাওঁ। পচন্দৰ কাম কেনেকুৱা হয়? পচন্দৰ কাম মানে দেউতা এনে কাম য'ত বেছি কষ্ট কৰিব নালাগে, সদায় সদায় অফিচ যাব নালাগা হ'লে আৰু পেমেণ্টটো অলপ ভালেই লাগে। তেতিয়াহ'লে দেৰি নকৰিবি বেটা। এই লাঠি তালেদি তই মাৰ খোৱাৰ আগতেই ইয়াৰ পৰা ওলাই যাগৈ যা। আৰু কাম যেতিয়া পাবি তেতিয়াই আহি ঘৰত খানাৰ বিচাৰিবি যা। আৰে এনেকে কিয় কৈছা নকুৰ দেউতাক? এনেকুৱা অকৰ্মণ্য এটাক এনেকেই ক'ব লাগে। চাই কি আছ, ওলাই ইয়াৰ পৰা। আৰে দেউতাকতো মই উপাৰ্জন কৰি দেখাই দিম, কি বুলি ভাবে নিজকে। কিন্তু এনেকুৱা কাম পাম ক'ত? আৰে কি হ'ল লালু? মঞ্জু খুৰীৰ ঘৰত মস্ত ডাঙৰ সাপ ওলাইছে বোলে। সাপ নচোৱা ল'ৰা, ভাল হ'ল তুমি আহি পালা, মোক বচাই ল'লা, নহ'লে নাজানো মোৰ কি হ'ল হয়। এ লোৱা 50 টকা। 50 নহয় আইতা, মই এই কামটোত মাত্ৰ 20 টকাই লওঁ। 20 টকা? আৰে মোৰ তাত 100 টকা থকা হ'লে 100 টকা দিলোঁ হয়তো। নিজৰ জীৱন বচোৱাৰ বাবে এইটোতো একোৱেই নহয়। লৈ লোৱা শুন। আৰে বাহ ভাই বাহ, এই মানুহজনে এডাল সাপ ধৰাৰ কাৰণে 50 টকা পালে। আৰে দিনটোত যদি 10ডাল ধৰে তো 500 টকা। বাহ ভাই বাহ। জয় হো নাগ দেৱতা, জয় হো। ইমান দিন ক'ত আছিলে আপুনি? আৰে কালু, কি কৰি আছা ভাই? শুবলৈ আয়োজন কৰি আছো নথু বাই। কিবা কাম? আচ্ছা শুনাচোন বাৰু, এই চহৰত ন এখন নাটকৰ কাৰণে সাপ লাগে। এনেকুৱা সাপ এডাল যিয়ে কামুৰিলেও মানুহখিনিৰ যাতে একো নহয়। এনেকুৱা কোনো সাপ আছে যদি কোৱা, ভাল পইচা দিয়াই দিম। এডাল চোৱা কবৰা, কেইদিনমান আগতে ধৰিয়ে গোটেইখিনি বিষ উলিয়াই দিছো। বিনটোৰ শব্দ শুনিলেই আহি পেলাই নাচিব ধৰে। আচ্ছা, মানে যদি এইডাল সাপ ক'বাত পলাই যায় তো এই বিনটো বজালে লগালগ আহি যাব। আচ্ছা ঠিক আছে দিয়া ভাই দিয়া। আৰু নকুৱে সাপৰ টুকুৰিটো লৈ মাজৰাতি জমিদাৰৰ ঘৰৰ বাহিৰ পাইগৈ। ব'লা উপাৰ্জনটো মই জমিনদাৰৰ ঘৰৰ পৰা আৰম্ভ কৰোঁ। আৰে সাপ বচোৱা, সাপ বচোৱা। আরে নিশ্চয়ইবা, আৰু যদি চুটুনি খালে সি কামুৰিবও পাৰে। কি? জমিনদাৰ খুৰা, জমিনদাৰ খুৰা, কি হ'ল? আপোনালোকৰ ঘৰৰ পৰা চিঞৰ বাখৰৰ শব্দ শুনিছিলোঁ। আমাৰ কোঠালৈ বহুত ডাঙৰ সাপ এটা সোমাইছে। এতিয়া ই ফুচফুচাই আছে, ফুটিবও পাৰে। যেনেকৈ নহওক এই সাপ ধৰা মানুহটোক মাতা হ ভাই। আৰে এই সময়ত চাপেৰা ক'ত বিচাৰি পাম? আপুনি এটা কাম কৰক, আপুনি দৰ্জাখন খোলক, মই আহি আছোঁ। সি দুৱাৰখনতে দেখোন মুখ পিটি বহি আছে। খিৰিকী খোলা আছে বোপা, খিৰিকীৰ পৰা চোৱা। ঠিক আছে। সাৱধানে বোপা, সাৱধান। জমিনদাৰ খুৰাক তই দিগদাৰি দিবি? বল তোক এতিয়াই মই নলাত পেলাই থৈ আহিছোঁ ৰ। সাৱধানে বোপা, নহ'লে কামুৰিব। ভয় নকৰিব খুৰী, আজিকালি গাঁৱত এইবোৰ বহুত ওলাব ধৰিছে। কালি এটা বিন কিনি ল'ম ৰ'ব। ৰবা ল'ৰা, এনেকৈ কেনেকৈনো যাবা? আৰে নাই খুৰা, এইবিলাক আৰে লৈ লোৱা ল'ৰা। যদি সি মোক খুটি দিলেহেঁতেন এই গোটেই ধন সম্পত্তিবোৰ ক'তনো গ'লহেঁতেন। আৰু নকু জমিদাৰৰ ঘৰৰ পৰা ভাল পইচা লৈ যাবলৈ ধৰিলে, কিন্তু তাৰ দেউতাকে তাক দেখিয়ে চিঞৰিব ধৰিলে। গোটেই ৰাতি তই ক'ত আছিলি ঐ নিলজ্জ? যা গুচি যা, য'ত আছিলি তাতেই যা। আৰে পইচা উপাৰ্জন কৰি আছিলোঁ দেউতা, আপুনি কৈছিল নহয় উপাৰ্জন নকৰাকৈ ঘৰ নাহিবি। এয়া লওক। আৰে মা, খানা খুৱাই দিয়া। এক ৰাতিতে ইমান উপাৰ্জন? কাবাক লুটি মেলি আহিছ নেকি? আৰে গোটেই ৰাতি জাগি কষ্ট কৰিছোঁ, তেতিয়া যাই পাইছোঁ এইখিনি। ঘৰত দেউতাকৰ আগত উস্তাদি দেখুৱাই
নকু চিধা সাপ নোচোৱা মানুহটোৰ ওচৰ পায়গৈ আৰু তেওঁকো 500 টকাৰ এটা নোট দিয়ে। নোটখন দেখি তেওঁ আচৰিত হৈ যায়। ঐ ইমান পইচা! মই কৈছিলোৱে দেখোন কি নাটক কোম্পানীৰ পৰা ভাল পইচা দিম তোমাক। এই লোৱা, এতিয়া সদায় পইচা কমাবা। তাৰ পাছত নকুৱে এজন এজনকৈ গাঁৱৰ সকলো ডাঙৰ ডাঙৰ মানুহক যেনে গাঁওবুঢ়া, প্ৰধান, বেপাৰীসকলক লক্ষ্য বনাবলৈ আৰম্ভ কৰিলে। নিজেই তেওঁলোকৰ ঘৰত সাপ এৰি দিয়ে আৰু তাৰ পাছত নিজেই বিন লৈ তেওঁলোকৰ ঘৰ পায়গৈ। আৰু লাহে লাহে নকুৰ ঘটন বাঢ়িব ধৰিলে। দেউতাকে বুজি পোৱা নাছিল এনেকুৱা সি কি কাম কৰে কি একে ৰাতিতে হাজাৰ হাজাৰ টকা লৈ আহে। আৰু বিচাৰ কুচাৰৰ পাছত তেওঁলোকে সকলো কথা গম পালে। তেতিয়া তেওঁলোকে বিৰাট দুখ পালে। তেওঁলোকেও সেই সাপ নোচোৱা মানুহজনৰ ওচৰ পাই তেওঁক সকলো কথা খুলি ক'লে। কি কৈ আছে খুৰা? মোকতো সেই নাটকখনৰ নাম কৈ পেলাই সাপডাল লৈ গৈ আছে। মই তাক শুধৰাবৰ কাৰণে তোমাৰ সহায়ৰ দৰকাৰ। কওক দাদা। তোমাৰ ওচৰত তেনেকুৱা মিল থকা আৰু সাপ আছে যিয়ে তাক খুটি দিয়ে কিন্তু তাৰ বিষ তাৰ গাত নালাগে? হা হা তেতিয়াহ'লে আজি ৰাতি সেইডাল লৈ মোৰ লগত ব'লা। আৰু নকুৰ দেউতাকে সেই সাপ নোচোৱা মানুহজনৰ লগত নকুৰ ওপৰত চকু দিব ধৰিলে। যেতিয়াই সি ৰাতি গাঁৱৰ ধনী মানুহসকলক চিকাৰ কৰিবলৈ তেওঁলোকৰ ঘৰত খিৰিকীৰে সাপটো এৰি দিয়ে, তাৰ পিছে পিছে বেলেগ এখন খিৰিকীৰে সাপ নোচোৱাজনেও বেলেগ এটা সাপ এৰি দিয়ে। সোণাৰীয়ে যেতিয়াই সাপটো দেখি চিঞৰিব ধৰিলে, যেতিয়াই নকুৱে সাপ ধৰা নাটক কৰিবলৈ ভিতৰলৈ গ'ল। আৰে কি হ'ল খুৰা? আপুনি চিঞৰিছিল কিয়? সাপ সাপ পলাই পঠোৱা। যিমান টকা খোজা কিমান দিম মই। আৰে ভয় নকৰিব খুৰা, এতিয়াই ধৰি আছো ৰ'ব মই। আৰে বাপৰে, একেলগে দুডাল সাপ। ধৰি লোৱা মোক বচোৱা। খুৰা ধৰিছো। আৰে কেনেকৈ ধৰো নাজানো, এই দুডালৰ ভিতৰত মোৰ কোনডাল। ইয়াত এটাৰ পাছত এটা দুয়োটা সাপ বাহিৰলৈ পলোৱাৰ পাছত সাপ নোচোৱাজনে তাহাঁতক ধৰি টুকুৰিত ভৰাই ল'লে। নকুক বৈদ্যৰ ওচৰলৈ লৈ যোৱা হয়, য'ত তাৰ দেউতাকো উপস্থিত হয়। বৈদ্য, ইয়াক নবচাব। আৰে এনেকুৱা কিয় কৈ আছা দেউতা? মইতো আপোনাৰ একমাত্ৰ সন্তান নহয় নে? সেইকাৰণেতো কৈ আছো, যিটো দুখ কেইদিনমান পাছত দেখা পাম সেইটো আজিয়ে চাই লওঁ। কি 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 মতলব? আজি যদি তই বাচি যাও, কালি তই উপাৰ্জনৰ কাৰণে সেইটো কামেই কৰিবি। কালি আকৌ কোনো বেলেগ সাপে আহি তোক কামুৰি দিব, তাতকৈ ভালতো আজিয়ে। আৰে নাই 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 দেউতা, আজিৰ পাছত আৰু মই এনেকুৱা কাম কেতিয়াও নকৰো। আপোনাৰ লগত খেতি কৰিম, ভালদৰে জীয়াই থাকিম। মোক বচাওক দেউতা, মোক বচাওক। আজি মই সেই কথাটো বুজি পাই গলো দেউতা, যে বেয়া কাম একদিন আমাৰ বাবেও বেয়াই হয়।